ফ্ৰেণ্ড, ভালনে আপোনালোকৰ? মই চাৰা বৰুৱা মোৰ আনিটি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে চাগে। মোৰো বৰ্তমান ভালেই। আজি অকণমান গাঁৱলৈকে ওলাই আহিছোঁ, অলপ বস্তু বিচাৰি যাওঁ বুলি। আৰু কি বস্তুনো বলক দেখাম আজি আপোনালোকক। আচলতে গাঁৱত থাকিলে সেইখিনি সুবিধা পোৱা যায়, টাউনত থাকিলে নাপায় বাৰু। ইমান বোকা চাওকচোন, ৰাস্তাটো যাবলৈও জেগা নাই, একেবাৰে পূৰা বোকা। মই তাকো একদম বাচি বাচি আহিছোঁ, যাবলৈকে ৰাস্তা নাই, গোটেই বোকা। আৰু আমি তেনেকৈ গৈ থাকিম, গৈ গৈ ৰাস্তাটো বহুত বোকা, মাজে মাজে অৱস্থা নাইকিয়া হৈছে। গাঁৱত থাকি বেয়াও নালাগে বাৰু, বোকা দিনকেইটাত মনো নাযায় থাকিবলৈ, উপায় নাই। কিন্তু চাৰিওফালে সেউজীয়া পৰিৱেশ। আমাৰ লগত লৈ আহিছে আমাৰ খুচি। এইবিলাক এনেকৈ লাগি থাকে, জেংকেওলা বুলি কয়। এতিয়া আন্ধাৰ হৈছে, আমিও ঘৰলৈ আহি আছোঁ। খুচিয়ে মই এক পলিথিন পালোঁ আৰু কিবা কিবি দেখাই আছোঁ আপোনালোকক কি কি পালোঁ। হয় খুচি?